প্ৰথম ভিডিঅ'টো আপোনালোকক ব্লাউজ কৰাৰে আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। তাৰ ব্লাউজ কৰা বনাবলৈ মই তাৰ বাবে লৈছোঁ নাৰিকল এটা গুড়া কৰি লৈছোঁ। একে কাপোৰে 2 কাপ চেনি লৈছোঁ। এই 2 কাপ চেনি আৰু নাৰিকলখিনি মই একেলগে মিক্স কৰি অলপ সময় ৰাখি থ'ম। আপোনালোকে দেখিছেনে, মই 1 কাপ চেনি দিলোঁ আৰু 1 কাপ চেনিও দি দিলোঁ। 2 কাপ চেনি দিয়া হৈ গ'ল। এই গোটেইখিনি চেনি আৰু নাৰিকল মই এনেকৈ মিক্স কৰি ল'ম। দেখিলেনে বাৰু, এনেকৈ মই গোটেই 2 কাপ চেনি আৰু নাৰিকলখিনি মই এনেকৈ মিক্স কৰি অলপ সময় থৈ দিম। নাৰিকল আৰু চেনি এনেকৈ মিক্স কৰি অলপ সময় থৈ দিয়াৰ পিছত চেনিখিনি গলি গ'ল, ধুনীয়াকৈ মিক্স হৈ গ'ল। ইয়াৰ পাছত মই কেৰাহীত দিম। এনেকৈ মই অলপ সময় লৰাই থাকিম যাতে মিশ্ৰণখিনি লাগি নধৰে। কম জুইত বনাম মই, এনেকৈ কম গেছ ব্যৱহাৰ কৰি। এনেকৈ মই 2-3 মিনিট ধৰি এনেকৈ ভাজি থাকিম। দেখিছেনে বাৰু, এতিয়া অলপমান মিশ্ৰণখিনি মিক্স হৈ ডাঠ হৈ গৈছে। এনেকৈ মই লৰাই আছোঁ। মই বেলেগ এটা পাত্ৰত এইখিনি মিশ্ৰণখিনি নমাই ল'ম, ঠাণ্ডা হ'বলৈ দিম অকণমান সময়। মই এনেকৈ এটা বাতিত নমাই ল'লোঁ, অলপ সময় ঠাণ্ডা হ'বলৈ দিম। যিহেতু হাতেৰে গোল কৰিব লাগিব। হৈ গৈছে বনাই। আহকচোন আপোনালোককো দেখাওঁ কেনে দেখিছে। হৈ গ'ল মোৰ ব্লাউজ কৰা ৰেডি, কৰা বনাই হৈ গ'ল বৰ্তমান। আপোনালোকে চাই কেনেকুৱা পালে জনাবচোন বাৰু। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।